যোৱা কৰি এইপিনেৰে আপুনি এটা কথা লক্ষ্য কৰিব, মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই যে স্মাৰ্ট চিটিৰ কথা কৈ আছে, সেই স্মাৰ্ট চিটি মানুহ এই পৰিৱেশত দেখা যায় নেকি? গুৱাহাটীৰ মাজমজিয়া বুলি ক'ব লাগিব। এই খানকা আৰু ভেটাপাৰা সংযোগী যোনটো ৰাস্তা, এইটো গুৱাহাটীৰ মাজমজিয়া বুলি ক'ব লাগিব। এই মাজমজিয়াত চাওক, আপুনি এটা কথা লক্ষ্য কৰিব, এই চাওক ভিতৰত গ'লে দেখা পাব, এই যোনটো ডেম ইয়াৰ ভিতৰত গ'লে দেখা পাব সৰু সৰু বাচ্চা পৰ্যন্ত 8-9 বছৰৰ বাচ্চা পৰ্যন্ত ইয়াতে কাম কৰি আছে। আৰু তেওঁলোকে কয় যে শিশুসকলক উন্নতি কৰিব, শিশুসকলক পঢ়া শুনাত গুৰুত্ব দিব। চাওক 8-9 বছৰৰ বাচ্চাও ইয়াতে কাম কৰি আছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, ইয়াৰে যিমান জাবৰ আছে প্ৰায় আধা জাবৰ চাওক, এই যোনটো নালা নদী যোনটো বৈ গৈছে, এই নদীত আপুনি চাওক গোটেই কাৰ্টন গোটেই আপোনাৰ জাবৰ জোঁথৰ এইখিনিৰে ভৰ্তি হৈ আছে। আৰু এওঁলোকে বছৰে এইটো চাফা কৰিব, চাফা কৰা পইচা, JCB লগোৱা পইচা এইবোৰ ক'ৰ পৰা আহে? এওঁলোকে আকৌ লেতেৰা কৰি আছে, এওঁলোকে চাফা কৰি আছে। আমি ৰাতিপুৱা আৰু গধূলি এইখিনিৰে যাব নোৱাৰোঁ, ইমান জাম হয়। মানে এই খানকা চাৰিআলিৰ পৰা একদম ভেটাপাৰালৈকে জাম হয় ৰাতিপুৱা আৰু গধূলি। আমি এইপিনেৰে অহা যোৱা কৰিব নোৱাৰোঁ।